মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সৰ্বশিক্ষা অভিযান মিছন অসমৰ মাজুলী জিলাৰ উদ্যোগত আজিৰ আমাৰ শনিবৰীয়া চৰালৈ মই জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সহশিক্ষক গিৰীন্দ্ৰ কুমাৰ দত্তই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। সাম্প্ৰতিক কোভিড-2019 মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বতে সৃষ্টি হোৱা ভয়াৱহতাৰ বাবে আমাৰ বিদ্যালয়সমূহ বন্ধ ৰাখিব লগা হোৱাত অনলাইন মাধ্যমত আমাৰ শিক্ষা ব্যৱস্থা পৰিচালিত হৈ থকাৰ মাজতে আমাৰ বিদ্যালয়সমূহৰ যিটো পাঠ্যক্ৰম অনুযায়ী শনিবৰীয়া চৰাও আমি আজি এনেদৰে অনলাইন ব্যৱস্থাৰে আৰম্ভ কৰিব লগা হৈছে। আজিৰ আমাৰ এই শনিবৰীয়া চৰাৰ আমি এতিয়া আৰম্ভ কৰোঁ। আজি 18 জুলাই। আজিৰ 18 জুলাই দিনটো সমগ্ৰ বিশ্বতে নেলছন মেণ্ডেলা দিৱস হিচাপে উদযাপন কৰা হয়। দক্ষিণ আফ্ৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্ৰপতি তথা বৰ্ণবাদ বিৰোধী আন্দোলনৰ নেতা নেলছন মেণ্ডেলাৰ জন্মদিনটো ৰাষ্ট্ৰসংঘই নেলছন মেণ্ডেলা দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে। 1918 চনৰ 18 জুলাই অৰ্থাৎ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা এই নেতাজনে বৰ্ণবাদৰ বিৰুদ্ধে সংগ্ৰাম আৰু আদৰ্শক প্ৰসাৰ কৰাৰ বাবে এই দিনটো নেলছন মেণ্ডেলা দিৱস হিচাপে পালন কৰা হয়। এই দিৱস প্ৰথম উদযাপন কৰা হৈছিল 2010 চনত। আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ নেতৃত্ব লৈ দক্ষিণ আফ্ৰিকাৰ পৰা বৰ্ণবৈষম্য আঁতৰ কৰিবৰ বাবে কৰা সংগ্ৰামৰ বাবে সুদীৰ্ঘ 27টা বছৰ কাৰাবাস কটাই 1994 চনত আফ্ৰিকাত গণতন্ত্ৰৰ প্ৰসাৰ ঘটাই ৰাষ্ট্ৰপতি হোৱা নেলছন মেণ্ডেলাৰ মৃত্যু হৈছিল 2013 চনৰ 5 ডিচেম্বৰত। তেওঁৰ সংগ্ৰাম আৰু আদৰ্শক বিশ্ববাসীৰ মাজত প্ৰচাৰ কৰিবৰ বাবেই এই দিৱসটো উদযাপন কৰা হয়। এই দিৱসটোৰ নাম অৰ্থাৎ নেলছন মেণ্ডেলা দিৱস আৰু উদযাপনৰ তাৰিখ প্ৰতি বছৰে 18 জুলাই। উদযাপনকাৰী ৰাষ্ট্ৰসংঘৰ সমূহ সদস্য ৰাষ্ট্ৰ। প্ৰথম উদযাপন কৰা হৈছিল 2010 চনত আৰু এই দিৱসৰ উদ্দেশ্য নেলছন মেণ্ডেলাৰ সংগ্ৰাম আৰু আদৰ্শক বিশ্ববাসীৰ মাজত প্ৰচাৰ কৰা। এই সপ্তাহটোত 15 জুলাই দিনটো বিশ্ব যুৱ দক্ষতা দিৱস হিচাপে পালন কৰা হয়। প্ৰত্যেক বছৰৰ 15 জুলাই দিনটো বিশ্ব যুৱ দক্ষতা দিৱস হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰসংঘই এই দিনটো বিশ্বৰ যুৱকসকলৰ দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে সচেতনতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই দিৱস পালন কৰাৰ সিদ্ধান্ত লয়। সাম্প্ৰতিক সময়ত বিশ্বত নিবনুৱা সমস্যাই এক ভয়ানক ৰূপ ধাৰণ কৰিছে। আনুষ্ঠানিক শিক্ষাই যুৱ প্ৰজন্মক সংস্থাপন দিয়াত চৰমভাৱে ব্যৰ্থ হোৱাত এটা নতুন ধাৰণাৰ সৃষ্টি হৈছে। সেই ধাৰণাটি হৈছে দক্ষতা বিকাশ কৌশল বা দক্ষতা আয়ত্তৰ দ্বাৰা নিজকে সাজু কৰাৰ সময় আহি পৰিছে। সেয়ে তেনে সময়তে ৰাষ্ট্ৰসংঘই শিক্ষাৰ লগতে প্ৰশিক্ষণৰ যোগেদি যুৱকসকলৰ দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বিশ্ব যুৱ দক্ষতা দিৱসৰ দ্বাৰা সমগ্ৰ বিশ্বৰ যুৱকসকলৰ দক্ষতা বা কৌশলৰ বিকাশ ঘটাই সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অৰ্থাৎ দিৱসটোৰ নাম হৈছে বিশ্ব যুৱ দক্ষতা দিৱস আৰু উদযাপনৰ তাৰিখ প্ৰতি বছৰৰ 15 জুলাই। উদযাপনকাৰী ৰাষ্ট্ৰসংঘ আৰু উদ্দেশ্য বিশ্বৰ যুৱকসকলৰ দক্ষতা বিকাশৰ বাবে সচেতনতা সৃষ্টি কৰা। এই সপ্তাহটোত 12 জুলাই দিনটো সমগ্ৰ বিশ্বত মালালা দিৱস হিচাপে পালন কৰা হয়। 12 জুলাই দিনটো প্ৰতি বছৰে সমগ্ৰ বিশ্বতে মালালা দিৱস হিচাপে পালন কৰা হয়। 1997 চনৰ 12 জুলাইত পাকিস্তানত জন্মগ্ৰহণ কৰা মালালা ইউছুফজাই 2008 চনৰ পৰাই পাকিস্তানত নাৰীৰ শিক্ষা আৰু অধিকাৰৰ বাবে এক আন্দোলনত জঁপিয়াই পৰিছিল। এই কাৰ্যৰ বাবে 2012 চনৰ অক্টোবৰ মাহত তালিবান সন্ত্ৰাসবাদীয়ে তেওঁৰ ওপৰত আক্ৰমণ কৰে আৰু আক্ৰমণত গুৰুতৰভাৱে আহত হৈ কোনোমতে প্ৰাণ ৰক্ষা কৰা মালালাই আৰোগ্য লাভ কৰাৰ পিছত পুনৰ এই কাৰ্যত অংশগ্ৰহণ কৰে। 2013 চনৰ 12 জুলাইত তেওঁ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নাৰীৰ অধিকাৰ আৰু শিক্ষা তথা সবলীকৰণৰ সম্পৰ্কত এক বক্তৃতা দি সমগ্ৰ বিশ্ববাসীক আকৃষ্ট কৰিছিল। 2014 চনত বিশ্বৰ আটাইতকৈ কম বয়সত অৰ্থাৎ 17 বছৰ বয়সত
শান্তিৰ নোবেল বঁটা লাভ কৰা এইগৰাকী যুৱতীৰ জন্মদিনটো ৰাষ্ট্ৰসংঘই মালালা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়। নাৰীৰ শিক্ষা আৰু অধিকাৰৰ বাবে নিজৰ জীৱনক বিপন্ন কৰিও সাহসিকতাৰ কৰ্ম কৰা এইগৰাকী বীৰংগনাক স্বীকৃতি দিয়া আৰু নাৰীৰ সবলীকৰণত গুৰুত্ব দিয়াৰ বাবেই এই দিৱস পালন কৰা হয়। অৰ্থাৎ দিৱসটোৰ নাম হৈছে মালালা দিৱস আৰু উদযাপনৰ তাৰিখ 12 জুলাই প্ৰতি বছৰে আৰু উদযাপনকাৰী হৈছে ৰাষ্ট্ৰসংঘ। আৰু এই দিৱসৰ উদ্দেশ্য যে মালালাক স্বীকৃতি দিয়া আৰু নাৰী সবলীকৰণৰ বিষয়ে সচেতনতাৰ সৃষ্টি কৰা। অৰ্থাৎ এই সপ্তাহটোত আমি 12 জুলাই দিনটো মালালা দিৱস হিচাপে, 15 জুলাই দিনটো বিশ্ব যুৱ দক্ষতা দিৱস হিচাপে আৰু 18 জুলাই দিনটো নেলছন মেণ্ডেলা দিৱস হিচাপে পালন কৰা হয়। এতিয়া আমি এই সপ্তাহটোত কেইটামান বাতৰিয়ে, ইতিবাচক বাতৰিয়ে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছিলে। আমি সেই বাতৰিকেইটা অকণমান আলোচনা কৰোঁ। 12 জুলাই তাৰিখে দৈনিক জনভূমি কাকতত প্ৰকাশিত এটা বাতৰি অনুসৰি যে 2018 চনত ভাৰতবৰ্ষত বাঘৰ সংখ্যা হৈ গৈ 2967টা আৰু সমগ্ৰ বিশ্বৰ প্ৰায় 75% বাঘ ভাৰতবৰ্ষৰ অৰণ্যত আছে, যিটো আমাৰ বাবে এটা অতি ইতিবাচক কথা। 2018 চনত ভাৰতবৰ্ষত কেমেৰাৰ সহায়ত বাঘৰ গণনা কৰা হৈছিল আৰু এই গণনাও গিনিজ বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হৈছিল, য'ত প্ৰায় 1,21,337 বৰ্গ কিলোমিটাৰ এলেকাৰ 141 স্থানত 26,838টা কেমেৰা সংস্থাপন কৰি বাঘৰ সংখ্যা গণনা কৰা হৈছিল। আৰু এই কেমেৰাবোৰত প্ৰায় 3,48,56,623খন ফটো বিভিন্ন বন্যপ্ৰাণীৰ কেমেৰাত বন্দী হৈছিল আৰু সেইসমূহ নিৰীক্ষণ কৰিয়ে বাঘৰ সংখ্যা পাইছিল 2,967টা আৰু সেই সময় 2018 চনৰ বিশ্বৰ প্ৰায় 75% বাঘ ভাৰতবৰ্ষত আছে, যিটো এগৰাকী ভাৰতবাসী হিচাপে আমাৰ কাৰণে অতি গৌৰৱৰ কথা। 13 জুলাই দিনা দৈনিক জনভূমি কাকতত প্ৰকাশিত এটা ইতিবাচক বাতৰি হৈছে যে অসম সন্তান গৌৰাংগলাল দাসক টাইৱানত বিশেষ দূত হিচাপে ভাৰত চৰকাৰে নিযুক্তি দিছে। বৰ্তমান সময়ত ভাৰত আৰু চীন দেশৰ মাজত চলি থকা এক সংঘাতৰ মাজতে ভাৰত চৰকাৰে আমেৰিকাত থকা ভাৰতীয় দূতাবাসৰ যুটীয়া সচিব হিচাপে কৰ্মৰত অসম সন্তান গৌৰাংগলাল দাসক টাইৱানত ভাৰতৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিছে। এই গৌৰাংগলাল দাসে 1991 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল। তেওঁৰ ঘৰ বৰপেটাত আৰু তেওঁ 1999 চনত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া হিচাপে তেওঁ নিযুক্তি লাভ কৰিছিল। ইয়াৰ পিছত 2001 চনৰ পৰা 2004 চনলৈকে তেওঁ বেইজিঙত ভাৰতীয় দূতাবাসত কৰ্মৰত আছিল। এইটো আমাৰ অসমৰ কাৰণে এটা অতি উল্লেখযোগ্য বা সাফল্যৰ বতৰা। 14 জুলাই দিনা দৈনিক জনভূমিত প্ৰকাশিত এক বাতৰি অনুযায়ী 13 জুলাই দিনা CBSEৰ দ্বাদশ শ্ৰেণীৰ ফল ঘোষণা কৰা হয় আৰু এই বছৰ CBSEৰ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ 88.78% আৰু 97.7% উত্তীৰ্ণৰে ত্ৰিবান্ধম মণ্ডল হৈছে শীৰ্ষত আৰু গুৱাহাটী মণ্ডলে ত্ৰয়োদশ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু একেৰাহে 6 বছৰৰ বাবে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 7তকৈ অধিক, যিটো আছিল এই সপ্তাহটোৰ এটা অতি গুৰুত্বপূৰ্ণ ঘটনা। আৰু এটা এই সপ্তাহটোত হৈ যোৱা উল্লেখযোগ্য বাতৰি হৈছে যে CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় আৰু এই ফলাফলত অনুযায়ী ত্ৰিবান্ধম মণ্ডলে সৰ্বোচ্চ স্থান দখল কৰিবলৈ সক্ষম হয়, অৰ্থাৎ শীৰ্ষ মণ্ডল হিচাপে পৰিগণিত হয়।
আৰু গুৱাহাটী মণ্ডল সৰ্বনিম্ন হয় আৰু গুৱাহাটী মণ্ডলৰ উত্তীৰ্ণৰ হাৰ হয় 79.12%। এইকেইটা আছিল এই সপ্তাহটোৰ প্ৰকাশিত বাতৰিসমূহৰ ভিতৰত উল্লেখযোগ্য বাতৰি। এতিয়া আহা আমি আমাৰ এই শনিবাৰে চোৰাত আমি আজি এটা সাঁথৰ কওঁ। ঋষিও নহয় কিন্তু বাকলি বহন, সদাশিৱ নহয় কিন্তু তিনিটি নয়ন, বৰুণ পুত্ৰ নহও কিন্তু জল থাকে ভৰি, পক্ষীও নহয় কিন্তু বৃক্ষে থাকে চৰি। আকৌ মই কৈ দিছোঁ, ঋষিও নহয় কিন্তু বাকলি বহন, সদাশিৱ নহয় কিন্তু তিনিটি নয়ন, বৰুণ পুত্ৰ নহয় কিন্তু জল থাকে ভৰি, পক্ষীও নহয় কিন্তু বৃক্ষে থাকে চৰি। এই সাঁথৰটো তোমালোকে চেষ্টা কৰি চোৱাচোন আৰু ইয়াৰ উত্তৰটো আমি পৰৱৰ্তী সময়ত তোমালোকক দিম। আকৌ মই এবাৰ কৈ দিছোঁ, ঋষিও নহয় কিন্তু বাকলি বহন, সদাশিৱ নহয় কিন্তু তিনিটি নয়ন, বৰুণ পুত্ৰ নহয় কিন্তু জল থাকে ভৰি, পক্ষীও নহয় কিন্তু বৃক্ষে থাকে চৰি। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি খুব চমুকে আমাৰ সাম্প্ৰতিক বিশ্বত যিটো ভয়াৱহ ৰূপ ধাৰণ কৰা কৰোনা ভাইৰাছ ৰোগ 2019ৰ বিষয়ে খুব চমুকে আমি আলোচনা কৰিম। কৰোনা ভাইৰাছ ৰোগ 2019 অথবা COVID-19 এবিধ কৰোনা ভাইৰাছৰ দ্বাৰা হোৱা বৰ্তমান সময়ৰ এক প্ৰবল মহামাৰী। 2019 চনৰ ডিচেম্বৰ মাহত চীন দেশৰ হুৱেই প্ৰদেশৰ ইউহান চহৰত এই ৰোগ পোনপ্ৰথমে আৰম্ভ হয়। উহান চহৰখন মধ্য চীনৰ অতি জনবহুল আৰু উদ্যোগৰ কেন্দ্ৰ আছিল। এই চহৰৰ পৰাই এই ৰোগটো সমগ্ৰ বিশ্বলৈ বিয়পি পৰে আৰু এতিয়ালৈকে এই সমগ্ৰ বিশ্বত বহু কোটি লোক আক্ৰান্ত হৈছে আৰু আমাৰ ভাৰতবৰ্ষতে এই ৰোগত প্ৰায় 9 লাখ লোক এতিয়ালৈকে আক্ৰান্ত হৈছে। এই ৰোগৰ যদি কাৰণ হয়, এই কাৰণটো হৈছে কৰোনা ভাইৰাছ। কৰোনা ভিৰিড গোটৰ বিটা কৰোনা ভাইৰাছৰ ই এবিধ প্ৰকাৰ আৰু মানুহৰ ৰোগ সৃষ্টি কৰিব পৰা কেইবাটাও প্ৰজাতিৰ কৰোনা ভাইৰাছ আছে যদিও কোভিড ৰোগ সৃষ্টি কৰা এই ভাইৰাছবিধ নতুন। এই ৰোগ কেনেকৈ বিয়পে? এই ৰোগত আক্ৰান্ত ব্যক্তিৰ থু খেকাৰ, নাকৰ পানী আৰু শৌচ আদিৰ লগত ভাইৰাছবিধ নিঃসৃত হয় আৰু আক্ৰান্ত ব্যক্তি এজনে হাঁচি বা কাহ মৰাৰ লগে লগে এই ৰোগ সৃষ্টি কৰা ভাইৰাছ বাহিৰলৈ আহে আৰু আক্ৰান্ত ব্যক্তিৰ নাক বা মুখৰ পৰা ওলোৱা পানীৰ লগত ভাইৰাছৰ মিহলি হৈ চকুৰে মনিব নোৱাৰা বিন্দুৰ নিচিনাকৈ বাহিৰলৈ আহে। এই বিন্দুবোৰ সাধাৰণতে 2 মিটাৰ ব্যৱধানৰ ভিতৰত অলপ সময় উপঙি থাকিব পাৰে আৰু একেবাৰে ওচৰতে থকা আন এজন সুস্থ লোকে এই বিন্দুৰ লগত থকা ভাইৰাছৰ লগত নিয়াৰ ফলত ভাইৰাছবিধৰ দেহত প্ৰৱেশ কৰে। কেতিয়াবা আক্ৰান্ত ব্যক্তিৰ থু খেকাৰ বা মলমূত্ৰৰ দ্বাৰা প্ৰদূষিত খাদ্য ভালকৈ পৰিশোধন বা গৰম নকৰাকৈ খোৱাৰ পাছতো সুস্থ ব্যক্তি আক্ৰান্ত হ'ব পাৰে। মাছ মাংস আদিকে ধৰি সকলো খাদ্যবস্তু ভালকৈ সিজাই খোৱাৰ প্ৰয়োজন আৰু কিবা কাৰণত এই বস্তুত ভাইৰাছ থাকিলেও 70 ডিগ্ৰী চেলচিয়াছৰ উষ্ণতাত এই ভাইৰাছবিধ ধ্বংস হয় বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে। আৰু এই ৰোগৰ লক্ষণসমূহ যদি আমি চাওঁ তেতিয়া দেখা যায় এই ৰোগৰ আক্ৰান্ত ব্যক্তিৰ প্ৰধান লক্ষণসমূহ হ'ল জ্বৰ, কাহ, গা মূৰৰ বিষ, ভাগৰ লগা, কেতিয়াবা বমি, হাগনি বা বুকুৰ বিষ হয় আৰু কেতিয়াবা এই ৰোগৰ আক্ৰান্ত ৰোগীসকলে যিকোনো গন্ধ নাকেৰে লাভ কৰিব নোৱাৰে। আৰু কোভিড ৰোগ সৃষ্টি কৰা ভাইৰাছে প্ৰধানকৈ শ্বাসতন্ত্ৰক আক্ৰান্ত কৰে আৰু ভাইৰাছবিধে হাওঁফাওঁ কোষত বেছিকৈ বংশ বৃদ্ধি কৰাৰ ফলত হাওঁফাওঁ দুৰ্বল হৈ পৰে আৰু সেইবাবে উশাহ নিশাহত কষ্ট হয়, বুকুৰ বিষ হয় আৰু পাছত অক্সিজেনৰ প্ৰয়োজন হয়। সাধাৰণতে ভাইৰাছ দেহত প্ৰৱেশ কৰা 2 পৰা 14 দিনৰ ভিতৰত ৰোগৰ লক্ষণসমূহ আৰম্ভ হয়, কিন্তু কেতিয়াবা কোনো ধৰণৰ লক্ষণ নেদেখুৱাকৈও এই ৰোগত ব্যক্তি আক্ৰান্ত হ'ব পাৰে। এই ৰোগ চিনাক্ত কৰাৰ বাবে ৰোগীৰ নমুনা পৰীক্ষা কৰাটো অতি প্ৰয়োজন আৰু সন্দেহ কৰা সকলো ব্যক্তিয়ে পৰীক্ষা কৰাটো দৰকাৰ। এই ৰোগৰ প্ৰকৃত
ঔষধ বা প্ৰতিষেধক এতিয়ালৈকে ওলোৱা নাই, কিন্তু কিছুমান প্ৰতিবীজাণু ঔষধ ব্যৱহাৰ কৰি এই ৰোগক আক্ৰান্ত লোকসকলক চিকিৎসা কৰা হয়। বৰ্তমানলৈকে এই ৰোগৰ পৰা আঁতৰি থকাৰ উপায় হৈছে সাৱধানতা আৰু ৰোগ সৃষ্টি কৰা ভাইৰাছ দেহত প্ৰৱেশ কৰাত বাধা দিয়া, সামাজিক দূৰত্ব বজাই ৰখা, অৰ্থাৎ এজনৰ পৰা আন এজনৰ মাজত কমেও 1 মিটাৰ ব্যৱধান ৰখা, হাত চাবোন পানীৰে ভালকৈ পৰিষ্কাৰ কৰা, হাত পৰিষ্কাৰ নকৰাকৈ নাক, চকু, মুখ আদি নোচোৱা বা বাহিৰলৈ আহিলে মুখত কাপোৰৰ মাস্ক পৰিধান কৰাটো অতি প্ৰয়োজনীয়। আক্ৰান্ত ব্যক্তিৰ পৰা অতি কম সময়তে এই ৰোগ বিয়পিব পাৰে, সেয়েহে বহু লোক একেলগ হৈ থাকিলে এই ভাইৰাছবিধ সংক্ৰমণ বেছি হয়। গতিকে এই সময়ছোৱাত সমগ্ৰ বিশ্বতে এই ৰোগে ভয়াৱহভাৱে বিস্তাৰ লাভ কৰিছে। গতিকে আমি সকলোৱে সচেতন হৈ থকাটো বিশেষভাৱে প্ৰয়োজন। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিষেধক উপলব্ধ হোৱা নাই, গতিকে আমি নিজকে এই ৰোগৰ পৰা আমি আঁতৰাই ৰাখিবলৈ হ'লে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু জনসমাগমসমূহ আমি পৰাপক্ষত বজাৰ বা দোকান আমি বহুত ব্যক্তি একেলগে গোট খাব নালাগে। আমি সকলোৱে বিভিন্ন বাতৰি কাকত বা টেলিভিশ্যনত আমি এই সম্পৰ্কে চৰকাৰৰ ফালৰ পৰা বা বিভিন্ন চিকিৎসক বা অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ সচেতনতাৰ বাতৰি প্ৰচাৰ কৰি আহিছে আৰু সেইসমূহ আমি মানি চলিব লাগে। আৰু চৰকাৰৰ ফালৰ পৰা যিসমূহ নিৰ্দেশ দিয়া হৈছে সেই নিৰ্দেশসমূহ আমি মানি আমাৰ নিজৰ স্বাস্থ্য আমি সুৰক্ষিত কৰি ৰখাৰ লগতে আমাৰ সমাজখনো আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰায়েই এটা শব্দ শুনি আহিছোঁ, সেইটো হৈছে ফুলস্কেপ। শুনিছেনে বাৰু? কেতিয়াবা আমাৰ বিদ্যালয়তে হওক বা আমাৰ ঘৰতে কৰা হয় যে ফুলস্কেপ কাগজ 1 পৃষ্ঠা আমাক লাগে বা ফুলস্কেপ কাগজৰ এখন বহি বনোৱা। এই ফুলস্কেপনো কি? আহাচোন আমি জানি লওঁ। ফুলস্কেপ হ'ল কাগজৰ এটা জোখ। সৰ্বসাধাৰণৰ মাজত ফুলস্কেপ নামেৰে সাধাৰণতে পৰিচিত এবিধ বিশেষ যুগৰ কাগজৰ নামটো প্ৰকৃততে ফুলস্কেপ। এবিধ বহুৱাই পিন্ধা টুপিক ফুলস্কেপ বোলে, অৰ্থাৎ মূৰ্খৰ টুপি। লিখিবলৈ ব্যৱহাৰ কৰা কাগজবোৰ পোহৰৰ ফালে দাঙি ধৰিলে তাৰ মাজত বিভিন্ন আখৰ, জীৱ জন্তু আদিৰ ছবিৰে মাৰ্কা মৰা চকুত পৰে। প্ৰথমতে এই কাগজবোৰৰ মাজত বহুৱাই পিন্ধা সেই টুপিবোৰৰ ছবি আছিল। সেইকাৰণে এই কাগজবোৰক আজিও ফুলস্কেপ বোলা হয়। 1479 চনত জাৰ্মানীত প্ৰথম এনে জোখৰ কাগজ ব্যৱহাৰ কৰা হৈছিল আৰু ফুলস্কেপ কাগজৰ জোখ প্ৰায় 14x17 ইঞ্চি। এইটো আছিল আমাৰ ফুলস্কেপ কাগজৰ বিষয়ে। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক প্ৰথমতেই কোৱা দিৱসকেইটাৰ বিষয়ে লিখিত ৰূপত মই তোমালোকলৈ পঠিয়াম আৰু সেইকেইটা তোমালোকে পুনৰ ভালদৰে এবাৰ পঢ়ি ল'বা। আৰু মই সোধা 7টোৰ উত্তৰো মই তোমালোকক লিখিত ৰূপতে উত্তৰটো মই দিম। আৰু এই সময়ছোৱাত তোমালোক অলপ সাৱধানে থাকিবা। ঘৰৰ মা দেউতাসকলকো তোমালোকে এই ক'ভিড ৰোগৰ বিষয়ে সচেতন কৰিবা আৰু তেওঁলোকক বাহিৰলৈ অৰ্থাৎ ঘৰৰ পৰা বাহিৰলৈ যাওঁতে সাৱধানতা অৱলম্বন কৰিবলৈ তোমালোকে পৰামৰ্শ দিবা। তাৰোপৰি আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে তোমালোকক অনলাইন মাধ্যমত যিদৰে পাঠদান কৰি আছে সেই পাঠদানসমূহ নিয়মিতভাৱে অধ্যয়ন কৰাৰ লগতে পাঠ্যপুথিসমূহো তোমালোকে নিয়মিতভাৱে অধ্যয়ন কৰিবা। আমাৰ বিদ্যালয়হে বন্ধ আছে, কিন্তু আমাৰ শিক্ষা লাভ কৰা ব্যৱস্থাটো বন্ধ কৰা হোৱা নাই। বিভিন্ন মাধ্যমত আমাৰ এই কাৰ্য পূৰ্ণগতিত চলি আছে। পুনৰ তোমালোক সকলোলৈকে মই পুনৰ শুভেচ্ছা জনালোঁ আৰু সকলোৱে এই সময়ছোৱাত বন্ধৰ সময় বুলি নাভাবি তোমালোকে পাঠ্যক্ৰমৰ লগতে আন বিষয়সমূহো তোমালোকে আগবঢ়াই নিয়া। ধন্যবাদ।